কি খবৰ সকলোৰে? আশা কৰোঁ ভালে আছে। আৰু আজি মই এটা মিনি ব্লগ লৈ আহিছোঁ, কিন্তু মোৰ ঘৰৰ পৰা নহয়, সেইটো হৈছে মোৰ মামাৰ ঘৰৰ পৰা। আমি আহিছোঁ টিহুত, মানে মোৰ মামাৰ ঘৰত। আৰু আহিয়ে মই প্ৰথমতে আহিছোঁ পিছফালে, কাৰণ ইয়াত বহুত বান্দৰ আছে, চাই বিৰাট ভাল লাগে। আৰু এইফালে যোগাৰ কৰি আছে শ্ৰাদ্ধৰ, মানে আজি আমাৰ আটা আৰু আবুৰ শ্ৰাদ্ধ। ইয়াত আমি আটা আৰু আবু বুলি কওঁ আমাৰ ল'ৰাৰ ফালে, আইতা ককা মানে মাৰ ফালৰ। আৰু ইয়াত শ্ৰাদ্ধও কৰি আছে, আৰু আজি মাও পূৰা গপচপ কৰিছে, যিহেতু পূৰা তিনিওটা বনীয়েক লগ হৈছে। আৰু তাৰপিছত আমি শ্ৰাদ্ধ শেষ হোৱাৰ পিছত ভাত খালোঁ। খুন্দা তুমি তই ধৰি আছা এতিয়াহে লক্ষ্য কৰিলো মই এটা দেখা বিয়া না এটা বুঢ়ী এটা তামোল খুন্দি আছে আৰু চাওকচোন তামোল খুন্দাও খালোঁ, মানে এইটো মানে মামাৰ ঘৰৰ স্মৃতি আৰু যে আমি তামোল খুন্দা খাওঁ ন, তাত মানে খুন্দা তামোল। তাৰপিছত মামাৰ ল'ৰাটোৰ লগত অলপ ফুৰিব আহিলোঁ, মানে গাঁওখন চালোঁ এবাৰ, বহুত দিন যিহেতু অহা নহয়েই ইয়াত। আৰু মামাৰ তাকে ইয়াত এটা মিঠা পান কিনি দিলে, ইমান ভাল লাগে। বাকী আজিলৈ আহিছোঁ, বাই।